এভৰিৱান মোৰ এই চেনেলটোলৈ মই জ্যোতিস্মিতাই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকক মাত্ৰ 3টা বস্তুৰে বজাৰৰ নিচিনা পেৰা বনাবলৈ শিকাম। গতিকে ভিডিঅটো চাই থাকিব শেষলৈকে আৰু স্কিপ নকৰিব। মই 1 লিটাৰ গাখীৰ লৈছো পেৰা বনাবৰ কাৰণে। আপোনালোকে আমুল তাজাও ল'ব পাৰে আৰু 100 গ্ৰাম চেনি লৈছো, ইলাচি 4টা লৈছো। প্ৰথমতে মই গাখীৰখিনি উতল হাকৈ ভালকৈ গৰম কৰি ল'ব লাগিব আৰু হেতাৰে কন্টিনিউ লৰাই থাকিব লাগিব। কিনাৰত লাগি ধৰিলেও হেতাৰে আঁতৰাই দিব। গাখীৰখিনি উতলি যেতিয়া একেবাৰে কম হৈ আহিব, ডাঠ হৈ আহিব, তেতিয়া আমি পেৰা বনাব লাগিব। আৰু পেৰা বনাওঁতে অলপ কষ্টও আছে। পেৰা এৰি পেলাই আপুনি বেলেগ কামত যাব নোৱাৰে, ধৈৰ্য লাগিব। পেৰাখিনি বনাবৰ কাৰণে আপোনাৰ হাত কন্টিনিউ লৰাই থাকিব লাগিব। গাখীৰখিনি উতলি আহিলে এতিয়া মই আকৌ মিডিয়াম ফ্লেম কৰি অলপ সময় উতলাম, আকৌ ল' ফ্লেম কৰি ল'ম। তেনেকৈ আকৌ মিডিয়াম ফ্লেম কৰিম, আকৌ ল' ফ্লেম আৰু হেতাৰে কন্টিনিউ লৰাই থাকিম। গেছটো চাই থাকিব, মই কেনেকৈ এবাৰ ল' মিডিয়াম ফ্লেম কৰি আছোঁ। আৰু চেনিখিনি আপোনালোকে একেবাৰে প্ৰথমতেও নিদিব আৰু একেবাৰে শেহলৈ দিবলৈও নথব। যেতিয়া ডাঠ হৈ যাব তেতিয়া চেনি দিবলৈ নথব, কিন্তু 20 মিনিটমান সময় গাখীৰখিনি উতলোৱাৰ পিছতেই চেনি দিব লাগে, নহ'লে গাখীৰৰ লগত চেনিখিনি ভালকৈ মিহলি হৈ নাযায় আৰু আঠাটো নহয় ভালকৈ। আৰু গাখীৰখিনি যেতিয়া ডাঠ হৈ আহিব তেতিয়া আমি লগে লগে পেৰা বনাব লাগিব। গৰম হৈ থাকোঁতে মুঠি লৈ আমি পেৰা বনাম, নহ'লে যদি অলপ সময় গৰম বুলি ৰৈ দিওঁ তেতিয়া পেৰাখিনি ফাটি যাব। এতিয়া মোৰ চেনিখিনি দিবৰ টাইম হৈ গ'ল। মই এতিয়া চেনিখিনি দিছোঁ আৰু লগতে ইলাচি 4টাও দি দিছোঁ। বাকলিবোৰ আঁতৰাই দিব ইলাচিৰ। চেনিখিনি দিয়াৰ পিছত মই এতিয়া হেতাৰে কন্টিনিউ লৰাই থাকিম ডাঠ হোৱালৈকে। আৰু এইখিনি পেৰা বনাওঁতে মোৰ 1 ঘণ্টা সময় লাগিলে। এয়া গাখীৰখিনি ডাঠ হৈ আহিছে আৰু মই হেতাৰে কন্টিনিউ লৰাই আছোঁ। লৰাই নাথাকিলে লাগি ধৰিব গাখীৰখিনি বাচনটোত, সেইকাৰণে এৰুৱাই যাব লাগিব হেতাৰে যিখিনি লাগি ধৰে বাচনটোত। আৰু মই এতিয়া গেছটো সম্পূৰ্ণ ল' ফ্লেমত ৰাখিছোঁ আৰু মই ল' ফ্লেমতে ৰাখিম নমোৱালৈকে। এতিয়া আৰু যদি গেছ বঢ়াই দিয়ে ইয়াতকৈ, তেতিয়াহ'লে কিন্তু একেবাৰে দেৰি যাব, লাগি ধৰিব। এইখিনি এতিয়াও হোৱা নাই আৰু অলপ সময় বাকী আছে। আমি যেনেকৈ আটা মাৰোঁ, আটা মৰাৰ নিচিনা হ'বগৈ লাগিব মিশ্ৰণটো, ৰুটি বনাব পৰা নিচিনা, হাতেৰে গোল গোল কৰিব পৰা নিচিনা হ'বগৈ লাগিব। মিশ্ৰণখিনি হৈ গ'ল। এতিয়া মই বেলেগ এটা বাচনত মিশ্ৰণখিনি কাঢ়ি ল'ম। এখন কাঢ়ি লৈছোঁ মই আৰু গৰম হৈ থাকোঁতে এইখিনি মুঠিব লাগিব। এইখিনি মই এতিয়া মুঠি ল'ম, আটা মৰাৰ নিচিনাকৈ মুঠি ল'ম। আটা মৰাৰ নিচিনাকৈ যিমান পাৰে সিমান মুঠিব লাগে। পেৰা ভাল হোৱাটো সম্পূৰ্ণ এইখিনি মঠাটোৰ ওপৰত নিৰ্ভৰ কৰে, যিমানেই মুঠিব সিমানেই ভাল হ'ব। আৰু মই গৰমে গৰমে মুঠি লৈছোঁ। হাত পুৰিব, মোৰো বহুত হাত পুৰিছে, কিন্তু পেৰা বনাবৰ কাৰণে এইখিনি কষ্ট কৰিবই লাগিব, তেতিয়াহে পেৰা ভাল হ'ব। মই পেৰাখিনি মুঠি থাকোঁতে আলহী আহিলে আৰু মই ওলাই যাব লগা হ'ল। সেইকাৰণে মই পেৰাকেইটা বনাওঁতে অকণমান ফাটি গ'ল আৰু সেইকাৰণে মই আপোনালোকক কৈছোঁ পেৰাখিনি মুঠিবৰ সময়ত কেতিয়াও বেলেগ কামত গুচি নাযাব, গৰমে গৰমে মুঠি ল'ব আৰু লগতেই লাডু বনাই যাব। এয়া মই 1 লিটাৰ গাখীৰৰ পৰা ইমানখিনি পেৰা পালোঁ আৰু পেৰাখিনি খাবলৈও বহুত ভাল হৈছে। আৰু আপুনিও এনেকৈ পেৰা বনাই চাব, কেনেকুৱা হৈছে মোক জনাব।